কুমড়ু চুদু ওয়েলকাম বেক টু মাই ইউটিউব চেনেল জ্ঞানীজ ব্লগ। অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালে মোৰো ভালে। আজি আমাৰ ঘৰলৈ স্পেচিয়েল মানুহ এজন আহিব, গতিকে তেখেতে খাই ভাল পোৱা বস্তুকেইটাক মাও যোগাৰ কৰি দিলে। ময়ো ভাবিলোঁ তেখেতৰ ভাল পোৱাটোকে ৰান্ধি খুৱাম বুলি। কেনেদৰে বনালোঁ চাওঁ আহক। এয়া মাটিমাহ দেখিছেনে কেনেকুৱা লেতেৰা ওলাইছে, যিমান পাৰে ধুব লাগিব বগা হোৱালৈকে। এয়া দেখিছেনে কেনেকুৱা বগা হৈ গ'ল। মাটিমাহটো নতুন হয়। মই মাটিমাহটো নতুন বুলি কিয় কৈছোঁ, পুৰণাও থাকে। কুকাৰত বহাই দিলেও অকণমান নিমখ এড কৰিছোঁ, হালধি চিটি 6-7বাৰমান চিটি মাৰিব দিব লাগিব। ইয়াত কেৰাহী গৰম তেল এড কৰিলোৱে, অকণমান পাঁচফোৰণ এড কৰিছোঁ, লগতে এড কৰিছোঁ শুকান জলকীয়া দুটামান এড কৰিছোঁ, পিঁয়াজ অকণমান ৰঙা হোৱালৈকে ভাজিম পিঁয়াজটো। নিমখ এড কৰি মিৰ্চি পাউডাৰ এড কৰিছোঁ, লগতে এড কৰিছোঁ হালধি। মছলা জাতীয় বস্তু একো এড কৰা নাই, যিমান পাৰে এভইড কৰোঁ মই। গাহৰি মাংস এড কৰিবলৈ হৈয়ে গ'ল। মাংস বইল কৰি থৈ দিয়া হৈছিলে। যিমান পাৰে মাংস লৰাই থাকিব। আৰু কম পৰিমাণ চব্জিতে মই মছলা জাতীয় এড কৰোঁ, আৰু মছলা যিমান পাৰোঁ মই একদম নকৰোঁৱে। আৰু মছলা খালে মানে গেছ হয়, কিবা হয়। সেইকাৰণে মই মছলাটো একদম নাখাওঁৱে। আপোনালোকে কেনেদৰে খাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মাংস ভাজি হৈয়ে গৈছে। এতিয়া এই মাটিমাহ এড কৰিবলৈ হৈয়ে গ'ল। কেঁচা জলকীয়া এড কৰিছোঁ, লগতে এড কৰিছোঁ আদা নহৰু। অকণমান পানী এড কৰি দিওঁ, উতলিব দি লওঁ। লগতে মান ধনিয়া এড কৰিছোঁ। আৰু গাহৰি মাংসৰ লগত মাটিমাহৰ চব্জি কাৰ কাৰ প্ৰিয় জনাবলৈ নাপাহৰিব। আৰু তেল এড নকৰাকৈ গাহৰি মাংসটো অকণমান ভাজি লৈছোঁ। আশা কৰোঁ মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পাইছে। প্লিজ শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু মই কেনেদৰে মাটিমাহৰ চব্জি বনাইছোঁ আপোনালোকে ট্ৰাই কৰি চাব। ইনবক্সত জনাবলৈ নাপাহৰিব। থেংক ইউ।